Rainbow by Georgina Rossetti. প্ৰথমতে কবিতাটো এবাৰ শুনিলো আহা Boats sail on the rivers and ships sail on the seas, but the clouds that sail across the sky are prettier far than these. There are bridges on the rivers, as pretty as you please, but the boat that bridges heaven and overtops the trees and builds a road from earth to sky is prettier far than these. কবিতাটো আকৌ এবাৰ শুনিলো আহা The Rainbow, a poem by Georgina Rossetti. Boats sail on the rivers and ships sail on the seas, but clouds that sail across the sky are prettier far than these. There are bridges on the rivers as pretty as you please, but the boat that bridges heaven and overtops the trees and builds a road from earth to sky is prettier far than these, is prettier far than these. The Rainbow Georgina Rossetti এটা প্ৰখ্যাত কবিতা। এই কবিতাটো ভগৱানৰ সৃষ্ট বস্তুবোৰ যে ইমান ধুনীয়া তাকেই বুজোৱা হৈছে যে কবিতাটোত প্ৰথমতে কোৱা হৈছে boat sail on the rivers, যে নাওবোৰ নদীত চলে আৰু ship sail on the seas, জাহাজবোৰ সাগৰত চলে, কিন্তু আৰু এটা বস্তু চলি যায়, আকাশত চলি যায়, but clouds that sail across the sky, যিবোৰ ডাৱৰ আকাশত চলি যায়, are prettier far than these, এইবোৰতকৈ বহুত বেছি ধুনীয়া। নাওবোৰ মানুহে সাজে, জাহাজবোৰ মানুহে সাজে, কিন্তু ডাৱৰবোৰ যিবোৰ ভগৱান সৃষ্ট সেইবোৰ কিন্তু বা প্ৰকৃতি সৃষ্ট সেইবোৰ কিন্তু বহুত বেছি ধুনীয়া। তাৰপিছত কৈছে যে বহুত নদীবোৰত দলং আছে, there are bridges on the rivers, নদীবোৰত দলং আছে, ধুনীয়া ধুনীয়া দলং আছে, যিমান ভাল লগা দলং আছে, কিন্তু এখন বৌ আছে বা এখন ধেনুঘৰীয়া বস্তু আছে যিখনে bridges heaven and overtops the trees, মানে গছৰ বহু ওপৰত থাকে আৰু আকাশৰ লগত এখন সাঁকো গঢ়ে, আৰু যিখনে পৃথিৱী আৰু আকাশৰ মাজত এখন দলং সাজে, সেইখন দলং সকলোতকৈ বেছি ধুনীয়া বুলি কৈছে। ইয়াত কবিয়ে কিন্তু চিধাচিধিকৈ কৈ দিয়া নাই বস্তুটোনো কি, কিন্তু যিহেতু নামটো ৰেইনবো, গতিকে আমাৰ বুজোতে অসুবিধা নহয় বা অনুমান কৰোঁতে অসুবিধা নহয় যে তেওঁৰ ৰেইনবো অৰ্থাৎ ৰামধেনু কথাকে কৈছে। অৰ্থাৎ ইয়াত এইটোৱে কৈছে যে মানুহে সজা বস্তুতকৈ ভগৱানে সজা বস্তুবোৰ বহুত বেছি ধুনীয়া, আৰু এই ভগৱানে সজা বস্তুবোৰৰ ভিতৰতো সকলোতকৈ বেছি ধুনীয়া হৈছে ৰামধেনু। অৰ্থাৎ প্ৰকৃতিৰ বস্তুবোৰে আমাক যিমান আনন্দ দিব পাৰে সিমান আনন্দ মানুহে সৃষ্টি কৰা বা মানুহে সজা বস্তুবোৰে সিমান আনন্দ দিব নোৱাৰে। মানুহে সজা বস্তুবোৰ ধুনীয়া হ'ব পাৰে, কিন্তু প্ৰকৃতিৰ যিবোৰ সৃষ্টি সেইবোৰ সঁচাকৈ সকলোতকৈ বেছি ধুনীয়া, বহু বহু গুণে বেছি ধুনীয়া বুলি কবিয়ে কৈছে। কবিতাটো ইমানেই। কবিতাটো নিশ্চয় তোমালোকৰ ভাল লাগিল, আৰু যদি ভাল লাগিল তেনেহ'লে তোমালোকে কবিতাটো নিজে এবাৰ মাতি চাবা, আৰু নিজে নিজে মাতি যেতিয়া কবিতাটো গাবা, অৰ্থটো বুজি যেতিয়া গাবা, তেতিয়া বেছি ভাল লাগিব। আৰু তাৰ লগতে এটা কাম কৰিব পাৰা যে ৰেইনবোৰ লগত অৰ্থাৎ ৰামধেনুৰ সৈতে বা ৰামধেনুক বিষয় লৈ লিখা যদি কবিতাটো তোমালোকে ক'ৰবাত শুনিছা বা যদি ক'ৰবাত গোটাব পাৰা, তেনেহ'লে সেইখিনিও পঢ়িবা, আৰু কবিতাকেইটা পঢ়ি তাৰ ৰস ল'বলৈ চেষ্টা কৰিবা।